এইটো কথা কোৱাটো অলপ মোৰ কাৰণে কঠিন, কাৰণ মই VCDCৰ চেয়াৰমেন আচলতে বিচৰা নাছিলোঁ। কাৰণ এই প্ৰক্ৰিয়াটো BTCত যিটো চলি থাকে, এই চলি থকাটো আগত আমি দেখিছোঁ। গতিকে এইটোত মানে খুব পচন্দ মই কৰা নাছিলোঁ। তথাপিও মণ্ডল সমিতি যিহেতুকে হেঁচা দিলে বা নিয়োগ দিলে, মই দায়িত্ব মণ্ডল সমিতিৰ প্ৰতি সন্মান জনাই দায়িত্বভাৰ ল'লোঁ। আৰু এই ক্ষেত্ৰত অনুভৱটোতো মানে কি ক'ম, ভাল ধৰণে কাম কৰিব লাগিব। আৰু ইয়াত আমি যিটো বিজেপিয়ে কৰি আহিছোঁ, দুৰ্নীতি ভ্ৰষ্টাচাৰ, এইটো বন্ধ হ'ব লাগিব। আৰু সেই ধৰণেই আমাৰ দলীয় কাৰ্যকৰ্তাকে আদি কৰি আমাৰ VCDCৰ যিবিলাক মেম্বাৰ থাকিল, গোটেই মেম্বাৰবিলাককে এইখিনি কথা কোৱা হৈছে আজিৰ বৈঠকিৰ জৰিয়তে। তেখেতসকলকো মই আহ্বান জনাইছোঁ। আৰু বাগানপাৰা পৰিষদৰ ভিতৰত নয়াবস্তি VCDC দুৰ্নীতিৰ ক্ষেত্ৰত যাতে দুৰ্নীতিমুক্ত VCDC হিচাপে পৰিগণিত হয়, সেইটোৰ ক্ষেত্ৰত আমি যৎপৰোনাস্তি চেষ্টা চলাম। আমাৰ ৰাজ্যৰ বহুখিনি সমস্যা আছে, তেনে ক্ষেত্ৰত আপুনি কেনেধৰণে আগবাঢ়ি যাব? এতিয়া ঘটনা হৈছে কি, BTCৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাটোত পঞ্চায়তী ৰাজ যিহেতুকে নাই, ইয়াত কিছুমান প্ৰত্যক্ষভাৱে আঁচনি অহাত অসুবিধা হয়। এইটো মানে আমি আঁচনিবিলাক প্ৰস্তুত কৰি BTCলৈ পঠাব লাগে। BTCয়ে যিখিনি এপ্ৰুভ দিব, সেইখিনি আঁচনি মানে সম্পূৰ্ণ কৰি আমি তাতেই সীমাবদ্ধ থাকিব লাগে। এই ক্ষেত্ৰত আমি চেষ্টা কৰিম। আমাৰ VCDCত বিশেষকৈ ৰাস্তা ঘাটৰ আটাইতকৈ ডাঙৰ সমস্যা আছে। এই সমস্যাৰ ক্ষেত্ৰত আমি বিশেষ ভূমিকা ল'ম। বা আমাৰ ইয়াত যিসকল দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা লোক, তেখেতসকলে বিভিন্ন আঁচনিৰ পৰা বঞ্চিত হৈ আছে। তেখেতসকলক এই আঁচনিত অন্তৰ্ভুক্ত কৰাৰ কাৰণে যৎপৰোনাস্তি চেষ্টা চলাম। ইয়াত বিজেপিৰ লক্ষ্য এইটো নহয় যে আমি বিজেপি কৰিছোঁ কাৰণে বিজেপিৰ মানুহকে আঁচনি দিব লাগে, এনেকুৱা লক্ষ্য নহয়। বিজেপিৰ মানুহৰ লক্ষ্য হৈছে দুখীয়া নিচলা আৰ্তজনক সহায় কৰা। গতিকে এই উদ্দেশ্য আমি সদায় আগত ৰাখিয়ে আমি কাম কৰি যাম। আগতে আমি বহুবাৰ পাইছোঁ যে চেয়াৰমেনসকল বিভিন্ন কেলেংকাৰীত আচলতে নাম সাঙুৰ খায়। তেনে ক্ষেত্ৰত আপুনি নতুনকৈ চেয়াৰমেন হিচাপে নিযুক্ত হৈছে, আপুনি নিজকে কেনেদৰে মানে ৰাখিব? আৰু তাৰ পৰা কেলেংকাৰী হোৱাৰ পক্ষত মই নাই। কেলেংকাৰী হ'ব নোৱাৰে, কেলেংকাৰী হ'বলৈ ইমান সহজত মই নিদিম। আৰু এই ক্ষেত্ৰত মই আমাৰ যিসকল মেম্বাৰ বা আমাৰ বুথ সভাপতিসকলৰ জৰিয়তে আমি কামবিলাক আগুৱাই নিম। তেখেতসকলকো এই ক্ষেত্ৰত মই ইতিমধ্যে জনাই দিছোঁ। আৰু প্ৰথম যিদিনা VCDCৰ চেয়াৰমেন হিচাপে আমাৰ সভানেত্ৰী মহোদয়ে মোৰ হাতত এপইণ্টমেণ্ট তুলি দিছিল, সেইদিনাই মই VCDCৰ মেম্বাৰসকলক লৈ প্ৰথমখন বৈঠক, বোধহয় বাগানপাৰা মণ্ডলত সেইখনেই প্ৰথম বৈঠক হৈছে মানে VCDC হোৱাৰ পিছত। আৰু সেই বৈঠকতে মই আমাৰ মেম্বাৰসকলক এই কথাখিনি ধুনীয়াকৈ বুজাই দিছোঁ, অৱগত কৰাই দিছোঁ। গতিকে সেই ক্ষেত্ৰত তেখেতসকলৰ ওপৰতো মোৰ এটা বিশ্বাস আছে যে তেখেতসকলে সেনেকুৱা ধৰণৰ কাম নকৰে। যদি আপুনি সদস্যসকলৰ কিবা কেলেংকাৰীৰ খবৰ পায়, আপুনি লগে লগে ব্যৱস্থা লোৱা হ'ব। এইটো কোনো কম্প্ৰমাইজ নহ'ব। এইটো